নমস্কাৰ, আজি ওলাইছোঁ ফুৰিবলৈ বুলি। এয়া আমি গাড়ী উলিয়াইছে, গাড়ীত বাই মই আমি গোটেইখিনি একেলগতে ঠেচ্চা খাই বহি ল'লোঁ। আইঔ এইগৰাকীৰ লগত কি বহিবা অ', এটা এটা ঠেলাত ক'ৰবাত পাওঁ। এইফালে দেখিছেনে ৰাস্তা কিনাৰতে থকা দোকানখনতে সোমালোঁ বাৰু গোটেইকেইটাই চাহ খাওঁ। বোলে চবৰে ভোক লাগিছে, কাৰণ আৰু ভাল খাম বুলিয়েতো গোটেইখিনি ওলাইছিলোঁ। কিন্তু আশাত চেঁচা পানী পৰিলে দেই। ইমানেই কপালখন বেয়া লাজতে ভিডিঅ'টোও নেদেখালোঁ। ঘূৰি আহি পেলাই আমি বোকাখাত পালোহি। আহি পেলাই বান্দৰটো দেখিছেনে কি যে বিন্দাছ ঘূৰি ফুৰিছে দেই। কি কৰিম আৰু শেষত গৈ পেলাই হোটেলতে সোমালোঁ। সোমাই পেলাই আৰু এতিয়া পেটকটো পূজাটো কৰিবই লাগিব, কাৰণ সময়ো বহুত হৈ আছিল, ভোকো লাগিছিলে। তাকে আমি গোটেইখিনি বহিলোঁ কলপাতত দিয়া পুৰি খাবলৈ। ইতিমধ্যে আমাৰ কলপাত আহি গৈছে। কলপাত আহি যোৱাৰ পিছত এইয়া চাওকচোন ধুনীয়া ধুনীয়া চব্জি, জলকীয়া, সৰিয়হৰ চাটনি, পুৰি আৰু চবেই আমি খোৱাত চালোঁ। কোনো কাৰো মুখলৈ চোৱা নাই দেই। যিহে ভোকত পেট পকাইছিল ঐ। ৰখিবলৈ নাই আৰু চিধা চিধি আৰু মানে খাইহে গৈছোঁ। পুৰিকেইটা কিন্তু খাবলৈ বৰ ধুনীয়া আছিলে, একদম কোমল আৰু গৰমে গৰমে খাব পৰা। গতিকে খালোঁ আৰু ঘৰা ঘৰি আহিলোঁ। কিন্তু ৰাতি বাইহঁতৰ ঘৰতো খাইছিলোঁ, সেয়া দেখুৱাবই নহ'লে। গতিকে খালোঁ আৰু গোটেইখিনি আহিলোঁ। গতিকে আজিলৈ আহিছোঁ, বাই।